বজাৰত আছোঁ ৰ'ব ঘূৰি আছোঁ বজাৰত চাই আছোঁ গাহৰি ক'ত কাটি আছে হেল্ল' গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল আজি মই এই গাহৰিৰ পৰা খাম দেখছি না গাইছ এইটো গাহৰি এইগিলাখান এতিয়া জুই ধৰি লৈছোঁ ইয়াতে শলাগিডাল বনাই লৈছোঁ গাইছ এইখিনি গাহৰি এইখিনি এতিয়া মেৰিনেট কৰি ল'ম গাইছ চাই থাকক এইখিনি মেৰিনেট কৰি আছোঁ এতিয়া এই আদা ৰহুনগিলাখান মছলা এতিয়া এই মিহল কৰি লৈছোঁ গাইছ দেখছি না এতিয়া মিহল কৰি লৈ আছোঁ শলাত ভৰাম ইয়াৰ পাই আৰু এতিয়া গাইছ এতিয়া মেৰিনেট কৰা লোৱাৰ পাছত এতিয়া এক টুকুৰাকৈ হেৰিত ধৰে আছোঁ শলাত ধৰে আছোঁ গাইছ চাই থাকক এইগালে বৰ দিগদাৰ দিয়ে যাই লৈ যাওঁ এতিয়া नहीं হৈছে নে এতিয়া গাইছ এই মেৰিনেট কৰি লোৱাৰ পাছত গাহৰি এক টুকুৰাকৈ হেৰি কৰি লৈছোঁ এইগিলাখান পুৰি লৈছোঁ আগতে গম পাইছি না হেৰি তাকোকে কথা কৈ मेरे को जानता नहीं है হেৰি এই উহে লৈছোঁ গাহৰিটো আগতে তাৰপিছত এইখিনি মাই মছলা সানি পেলাই মেৰিনেট কৰি লৈছোঁ এতিয়া গাহৰি খলাত ভৰাই আছোঁ আপোনালোকে চাই থাকক এতিয়া তিনিডাল খানা বনাইছোঁ দুইটা জুই দি আছে গাইছ আজি ডগৰি খানা হ'ব গাহৰিৰ পৰা এবাৰ দুইডাল খলাত ধৰবা এতিয়া গাহৰি এয়া খলাত ধৰি আছোঁ গাইছ এতিয়া জুইত দিয়ক গাইছ আদাল ৰেডি হ'ল এতিয়া আৰু আদাল হেৰি কৰোঁ চাকাল চানা কেতিয়াবা দিগদাৰ দি আছে দিছোঁ গাইছ চাওকচোন বঢ়িয়া এটা বাছ আছে হাতে দি ল'ব লাগিব হ'ল দে থৈ দিয়ে থৈ এই হেৰি কৰ আমাৰ হ'ল আৰু পূৰা গাইছ এতিয়া খোলা ৰেডি হৈছে কাঁহীত এতিয়া এই ধুনীয়া চুনীয়া খানিম এতিয়া খানি নেথলোঁ আৰু এই থোৱা পূৰা হ'ল গাইছ গাহৰি এতিয়া খাৱাহে কথা আৰু এতিয়া বঢ়িয়াকৈ পেষ্ট চেষ্ট চাটনি কৰি ল'লোঁ ধুনীয়া চুনীয়া চিটিয়াই ল'লোঁ বা এতিয়া খাৱাহে কথা আৰু এতিয়া পূৰা চৰা নেথলোঁ আৰু গাইছ এতিয়া খাম এতিয়া আহে আৰু গাহৰি মাংস পাত্তাই নাপায় আদাকে কৈছে আমাৰ আপোনালোকে খাব এনেকৈ ফুৰি পেলাই ধুনীয়া চৰবোৰ খুব পাব চিনা গাইছ বাই Oh.
মই গৈছোঁ ন হ'ব কথা নাই